প্ৰেমত পৰাটো সহজ, কিন্তু প্ৰেমৰ সম্পৰ্ক এটা মেইনটেইন কৰাটো কেতিয়াবা খুব কঠিন হৈ যায়। নতুন সম্পৰ্ক এটা প্ৰায় সকলোৰে বাবে খুব ধুনীয়া থাকে, কিন্তু লাহে লাহে কেইমাহমানৰ পিছত বা কেইবছৰমানৰ পিছত প্ৰেমৰ সম্পৰ্কটোত প্ৰব্লেম আহিব লয়। এতিয়া এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ কিয় আহে তাৰ বিষয়ে আজি এই ভিডিঅ'টোত অলপ আলোচনা কৰিম। আজি মই আকৌ প্ৰেমৰ সম্পৰ্কৰ ওপৰতে ভিডিঅ' এটা আনিছোঁ, এইটো কাৰণতে কাৰণ এনেকুৱা ধৰণৰ প্ৰেমৰ সম্পৰ্ক এটাই আমি ডেইলি লাইফত কিমান সুখী থাকিম বা কিমান দুখী থাকিম ইয়াৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। আৰু যিহেতু ডেইলি লাইফত সুখী থকাটোৱে আমাৰ জীৱনৰ লক্ষ্য হ'ব লাগে, সেইটোৰ কাৰণেই প্ৰেমৰ সম্পৰ্ক এটাৰ ওপৰত খোলাকৈ কথা পতাটো বিৰাট প্ৰয়োজনীয় বুলি মই অনুভৱ কৰোঁ। ভিডিঅ'টোৰ ভিতৰলৈ যাম, কিন্তু তাৰ আগত যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা। লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। প্ৰথম প্ৰব্লেমটো আমি ল'ৰাৰ ফালৰ পৰা আৰম্ভ কৰোঁ। চোৱা, ভিডিঅ'টোত মই ল'ৰাৰ ফালৰ পৰাও প্ৰব্লেম ক'ম আৰু ছোৱালীৰ ফালৰ পৰাও প্ৰব্লেম ক'ম। গতিকে যদি ভিডিঅ'টো ল'ৰাই চাই আছা তেতিয়াহ'লে তোমাৰ ছোৱালী বান্ধৱীগৰাকীলৈ, আৰু যদি ছোৱালী চাই আছা তেতিয়াহ'লে তোমাৰ ল'ৰা বন্ধুগৰাকীলৈ শ্বেয়াৰ কৰি দিবা। যেতিয়া ল'ৰা এজনৰ ছোৱালীগৰাকী নতুনকৈ ভাল লাগে, তেতিয়া ছোৱালীগৰাকীক পতাবলৈ বা ছোৱালীজনীক নিজৰ কৰিবলৈ ল'ৰাজনে ছোৱালীজনীয়ে ভাল পোৱা ধৰণে কেতিয়াবা কিছুমান ভাও ধৰে আৰু প্ৰব্লেমটো তাতে আৰম্ভ হয়। অৰ্থাৎ যদি ল'ৰাজন খুব খঙাল হয়, ছোৱালীজনীয়ে ভাল পাওক বুলিয়ে এজন মৰমীয়া ল'ৰাৰ ভাও ধৰে, বা যদি ছোৱালীজনীয়ে এৰিষ্ট্ৰকেচি বিৰাট ভাল পায় তেতিয়া নিজে এৰিষ্ট্ৰকেট নহ'লেও এৰিষ্ট্ৰকেচি দেখুৱাই ল'ৰাজনে ভাও ধৰিব লয়। আৰু তেনেকুৱা ক্ষেত্ৰত ছোৱালীজনীয়ে তোমাৰ প্ৰেমত নপৰে, প্ৰেমত পৰে তোমাৰ এই ভাও ধৰা স্বভাৱবোৰৰ মানুহজনৰ প্ৰতিহে। কিন্তু সদায়তো ভাও ধৰি থকাটো সম্ভৱ নহয় ন। এবাৰ ৰিলেশ্যনশ্বিপত আহি যোৱাৰ পিছত ৰিলেশ্যনশ্বিপটো যিমানেই পুৰণা হ'ব, তোমাৰ আচল স্বভাৱটো ছোৱালীজনীৰ আগতো ধৰা পৰিবই, আৰু তেতিয়াই প্ৰব্লেমবোৰ ষ্টাৰ্ট হ'ব। কাৰণ ছোৱালীজনীয়েতো কেতিয়াও তোমাৰ এই আচল ৰূপটোক ভাল পোৱাই নাছিলে। তেতিয়াহ'লে ভুলটো কাৰ, তোমাৰ নে ছোৱালীজনীৰ? এতিয়া মই ক'বলৈ লোৱা কথাখিনি ছোৱালীবোৰে অলপ ভালকৈ শুনিবা। আৰম্ভণিতে ৰিলেশ্যনশ্বিপ এটাত ল'ৰাজনে খুব এফৰ্ট দিয়ে আৰু খুব সময় দিয়ে, আৰু ছোৱালীজনীয়ে সেই একেখিনি সময় একেখিনি এফৰ্ট পিছৰ সময়তো এক্সপেক্ট কৰি থাকে। অৰ্থাৎ ৰিলেশ্যনশ্বিপটো পুৰণা হোৱাৰ পিছতো এক্সপেক্ট কৰি থাকে, আৰু ভুলটো হয়তো তাতেই হৈ যায়। যিহেতু একেখিনি সময় বা একেখিনি এফৰ্ট দিয়াটো ল'ৰাজনৰ বাবে সদায় পচিবল নহ'বও পাৰে, কাৰণ সময় বঢ়াৰ লগে লগে ল'ৰাজনৰ ৰেছপনচিবিলিটি বাঢ়ি যায়, ফেমিলিৰ প্ৰতি, ছোৱালীজনীৰ প্ৰতি, বা কেতিয়াবা কেৰিয়াৰ অৰিয়েণ্টেড হ'বলৈও প্ৰয়োজন হৈ যায়। যাৰ ফলত হয়তো মন কৰিলেও ল'ৰাজনে ছোৱালীজনীক সেই একেখিনি এফৰ্ট বা একেখিনি সময় দিব নোৱাৰিবও পাৰে। আৰু এইখিনি কথা ছোৱালীজনীয়ে যদি বুজি নাপায় বা এক্সপেক্টেশ্যন সেই আগৰ দৰেই ৰাখে, তেতিয়াহ'লে হয়তো ৰিলেশ্যনশ্বিপটোত প্ৰব্লেম আহিব পাৰে। গতিকে যদিহে তোমাৰ প্ৰিয়জনৰ তোমাৰ প্ৰতি ৰেছপেক্ট ঠিকে আছে, তোমাক মৰম ঠিকে দি আছে, তেতিয়াহ'লে এক্সপেক্টেশ্যনবোৰ বঢ়াই লৈ প্ৰব্লেমবোৰ মাতি নোলোৱাই ভাল। যেনেকৈ চাইকেল এখন চলিবলৈ দুয়োটা চকা সমানে ঘূৰিব লাগিব, ঠিক তেনেকৈ ৰিলেশ্যনশ্বিপ এটা ভালকৈ মেইনটেইন কৰিবলৈ হ'লে দুয়োফালৰ পৰাই সমান এফৰ্ট, সমান মৰম দিব জানিব লাগিব। আৰু লগতে সময়ে সময়ে ইজনে সিজনৰ সীমাবদ্ধতা, ইজনে সিজনৰ প্ৰব্লেমবোৰ বুজি পাবও লাগিব। এতিয়া ক'বলৈ লোৱা কথাখিনি দুয়োজনে ভালকৈ শুনিবাচোন। যেতিয়া ৰিলেশ্যনশ্বিপ এটাত সোমাবা, আহিয়ে দুয়োজনে হাজবেণ্ড ৱাইফ হৈ নাযাবা। মানে বহুতকে দেখা পাওঁ যে ৰিলেশ্যনশ্বিপটোত সোমাই হাজবেণ্ড ৱাইফৰ দৰে আচৰণ কৰে। প্ৰথমতে ভালে লাগিব, কিন্তু লাহে লাহে এইটো বৰিং হৈ যাব। গতিকে ৰিলেশ্যনশ্বিপটোত সোমাই তোমালোকে প্ৰথম ফ্ৰেণ্ড হৈ লোৱা, যাতে ইজনে সিজনৰ কথা নিৰ্ভয়ে নিসংকোচে ইজনে সিজনক শ্বেয়াৰ কৰিব। তেতিয়া চাবা তোমালোকৰ দৰে ষ্ট্ৰং, তোমালোকৰ দৰে শান্তিৰ ৰিলেশ্যনশ্বিপ ক'তোৱে বিচাৰি নাপাবা। আৰু এটা কথা লাষ্ট কওঁ, পজিটিভনেছ ভাল লাগে যেতিয়া ৰিলেশ্যনশ্বিপটো নতুন থাকে, কিন্তু যেতিয়া পজিটিভনেছ অভাৰ হৈ যায় তেতিয়াই কিন্তু লাহে লাহে ৰিলেশ্যনশ্বিপটোত বৰিং আৰু ইৰিটেশ্যন আহি পৰে। ভাল নলগা হয় কথাবিলাক, কাৰণ ক'ৰবাত আমাৰ স্বাধীনতা হেৰাই যোৱা যেন লাগে। গতিকে পজিটিভ হোৱা, কিন্তু অভাৰ পজিটিভ নহ'বা, এই কথাটো দুয়োজনকে কৈছোঁ। গতিকে এতিয়া গোটেইবোৰ কথা যদি ভালকৈ ভাবি চোৱা, গম পাবা যে ৰিলেশ্যনশ্বিপ এটাত প্ৰব্লেম নাহে, প্ৰব্লেম আমি নিজেই ক্ৰিয়েট কৰি লওঁ। সেয়েহে তুমিও এই কথাবোৰ যদি মানি চলা আৰু এক্সপেক্টেশ্যনবোৰ অলপ কমাই ৰাখা, তোমাৰ ৰিলেশ্যনশ্বিপটো খুব ধুনীয়াকৈ প্ৰব্লেম নোহোৱাকৈ মেইনটেইন কৰিব পাৰা।